প্ৰথম কাৰ্যসূচী, যদিও কাৰ্যসূচীটো অলপ দেৰিকৈ আছিল। আমাৰ এগৰাকী আমন্ত্ৰিত ব্যক্তি, যিগৰাকী ব্যক্তি ইতিমধ্যে আপোনালোকক হয়তো পৰিচয় কৰি দিয়াৰ দৰকাৰেই নাই, যিগৰাকী ব্যক্তিৰ নামেই পৰিচয় আপোনালোকৰ মাজত বিগত দিন ধৰি সেৱা আগবঢ়াই আহিছিল। তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন বিধায়ক মাননীয় বিনোদ কুমাৰ শইকীয়াদেৱ। তেখেতৰ কাৰ্যসূচীটো যদিও আমি সন্ধিয়া ৰাখিছিলোঁ, তেখেতে বিশেষ অসুবিধাৰ কাৰণে সন্ধিয়া হয়তো আমাৰ মাজত আহিব নোৱাৰে। সেইকাৰণে আমাৰ মৰমৰ প্ৰতি সঁহাৰি জনাই তেখেতে সময়টো সলাই হ'লেও আমাক এবাৰ দেখা দিছে। তাৰ কাৰণে আমি তেখেতক উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই সুযোগতে আমি তেখেতক আমাৰ ভোগালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা বিহুৰ ওলগ জনাব বিচাৰিছোঁ এখনি ফুলাম গামোচাৰে, আৰু গামোচাখন প্ৰদান কৰিব আমাৰ সন্মানীয় সভাপতি পবিত্ৰ কুমাৰ নাথদেৱে। আমি ছাৰক সঁচাকৈ তেখেতৰ মৰমৰ প্ৰতি আমি কৃতজ্ঞতা জনাইছোঁ। তেখেতে যদিও সময়ত আহিব নোৱাৰে, তথাপিতো আমাক এবাৰ দেখা দিয়াৰ কাৰণে আমি পুনৰ এবাৰ তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিবা এটা কৈ দিয়া তুমি। আজি বেলেগ কথাই নাই, আজি মাত্ৰ ৰংঘৰে। এনেকৈ ধুনীয়াকৈ ৰাতিৰ কাৰণে প্ৰগ্ৰেমৰ বাবে ধুনীয়াকৈ আয়োজন চলি আছে। এতিয়া বহুত মই ভিডিঅ' কৰি থকা নাই, ডাইৰেক্ট ৰাতি একদম লগ পাই আছোঁ আপোনালোকক। আমাৰ দিব্য এয়া ধুনীয়াকৈ কাৰ্পেট চাৰ্পেট পাৰি আছে। এইফালে এইফালে লাইটিং হৈ আছে। হা টুটুৰা আপোনাৰ আমাৰ মিনিটত আছে। এইফালে লাইটিং, এইফালে আমাৰ মাইকৰ কাম চলি আছে। এইফালে ধুনীয়াকৈ চকী টকী পাৰি এইবিলাক গেছবিলাক বহিয়া আছে। তো ৰাতিলৈ ধামাকা হ'ব গৈ আছে, তো চাই থাকক ভিডিঅ'টো। এইফালে আমাৰ ধুনীয়াকৈ তিৰোতাসকলক ধুনীয়াকৈ বহিবৰ কাৰণে চকী টকী পাৰি দিছোঁ। আৰু এইফালে লিখি দিছোঁ ন' মাস্ক ন' এণ্ট্ৰি। আৰু ধুনীয়াকৈ ৰাস্তাত চাৰিওফালে লিখা আছে ন' পাৰ্কিং বুলিও লিখা আছে ধুনীয়াকৈ। আৰু আমি এয়া চাই লওক ন' মাস্ক ন' এণ্ট্ৰি। তো এনেকৈ কামবিলাক চলি আছে। বিহুৰ সম্পাদকৰ পৰা 2 এষাৰ শুনো বাৰু। বিহু কিমান পাইছে ৰাতিলৈ কৈ দি। বিহু মাথা ঘূৰা হা আমাৰ দিব্য ভাই আমাৰ বিহুৰ এইবাৰ সম্পাদক। আৰু এইফালে আমাৰ সুমন ভাই লাগি আছে। টান এইখন কুশল কৈ দি কেনেকুৱা প্ৰস্তুতি। হা তামাম কাম কৰি আছে আৰু ভাতে খোৱা নাই এতিয়ালৈকে আমি।
এনজয় গাইছে, এনজয় কৰি আছে আমাৰ খুৰীটো হয়তো আমাৰ ওচৰৰে খুৰীটো পুৰা এইফালে গান গাই আছে, এইফালে পুৰা এনজয় কৰি আছে। বিহু গালে না ডাঙৰকে উঠি হলে ভাল লাগে সৰু হৈছে আৰু ডাঙৰ লাগিব তেতিয়া মোৰ গাই ভাল লাগিব। আচ্ছা আপোনাৰ সকলোৱে ডাঙৰকে উঠি মাৰিব একেলগে ডাঙৰকে নিলে ভাল লাগে বিহু গাইছো সকলোৱে ডাঙৰকে ক'ব হয়তো তুমি চলি আছিলা এই মনৰ ভিতৰত আমাৰ ধুনীয়াকৈ প্ৰগ্ৰাম চলি আছে। আপোনালোকৰ প্ৰগ্ৰামৰ মই চৰ্টবিলাক দেখা থাকে তো এনেদৰে আমাৰ প্ৰগ্ৰাম চলি আছে। আপোনালোকে ক্লিপবোৰ চাই লওক, খালি মই বেছি ভিডিঅ' কৰিব পৰা নাই আজি। আমি উদ্বৃত্ত হিচাপে আমি স্বীকাৰ কৰিছোঁ। গতিকে আমি এই সুযোগত আমি মৰমৰ ভাইটি দুষ্মন্তনাথক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা বিহু ওলগ জনাব বিচাৰিছোঁ। এখনি ফুলাম গামোচাৰে আৰু গামোচা প্ৰদান কৰিছে আমাৰ উদযাপন সমিতিৰ মৰমৰ হীৰক জ্যোতি নাথে। এইটো হাত চাপৰিৰে মই তেওঁৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমি মৰমৰ ভাইটিক এখনি শৰাই প্ৰদান কৰিব বিচাৰিছোঁ। শৰাই আগবঢ়াইছে আমাৰ মৰমৰ দিব্যজ্যোতি নাথে। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতৰ এনেকুৱা সাহস আমি ভৱিষ্যতে সদায় পাই থাকিম বুলি আশা কৰিছোঁ আৰু নিশ্চয় থাকিব। আমি আশা কৰিলেও থাকিব, নকৰিলেও তেখেতৰ এই সহায় থাকিব। পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰম শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী, যদিও দেৰি হৈছে, আমি ইয়াৰ মাজতে কেইদিনমান অনুষ্ঠান নকৰিলে নহয়। যিবিলাক ব্যক্তিৰ আৰ্থিক সহায়ৰ জৰিয়তে আমি এই অনুষ্ঠান ৰূপায়িত কৰিবৰ কাৰণে সাহস কৰিছোঁ, তাৰ মাজৰে এগৰাকী ব্যক্তি আমাৰ শ্ৰদ্ধাৰ উপদেষ্টা ৰত্নেশ্বৰ নাথক আমি আপোনালোকৰ ওচৰত চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেতে আমাৰ এই অনুষ্ঠানত 2001 টকা প্ৰদান কৰি আমাক উৎসাহিত কৰিছে। এখনি ফুলাম গামোচাৰে আমি তেখেতক আদৰণি জনাব বিচাৰিছোঁ আৰু গামোচা প্ৰদান কৰিছে আমাৰ মৰমৰ কুশল নাথে। আন এগৰাকী মৰমৰ ভাইটি নৱকুমাৰ নাথ, তেখেতেও আমাক 2001 টকা আগবঢ়াই এই অনুষ্ঠানটো ৰূপায়িত কৰাত আমাক উৎসাহিত কৰিছে। তেখেতকো আমি এখনি ফুলাম গামোচাৰে আমি মৰম যাচিব বিচাৰিছোঁ। গামোচা প্ৰদান কৰিছে আমাৰ উদযাপন সমিতিৰ মৰমৰ সুমন নাথে। এই আপোনালোকৰ সন্মুখত নৱকুমাৰ নাথ। এইখিনিতে এটি আমাৰ মৰমৰ দীপজ্যোতি নাথে বিষ্ণুতয়, তেখেতে এখন গামোচা আমাৰ এই ৰংঘৰৰ কাৰিকৰ বুলিয়ে কৈছোঁ ভৱেশ নাথক প্ৰদান কৰিব বিচাৰিছে। মই তেখেতক গামোচা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু দুয়োগৰাকীৰ কাৰণে এতিয়া হাত চাপৰি বিচাৰিছোঁ ৰাইজৰ কাৰণে। সন্মানীয় দৰ্শক মণ্ডলী, আমি ক্ষমা বিচাৰিছোঁ। এইখিনি অনুষ্ঠান নকৰিলে আমাৰ অনুষ্ঠানটো নচলে। তাৰ কাৰণে আমি পুনৰ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি আমি পুনৰ আমাৰ আমন্ত্ৰিত শিল্পীৰ গীতৰ অনুষ্ঠানলৈ আগবঢ়াইছোঁ। আমি বনানী কাশ্যপক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।
মজা মজা ধুনীয়া বুলি কৈছে মজা
তোর ঘর জপরা করে ছবি মা পথার দিব মধুরি ওই পরতে জানে তোর ঘর জপরা করে ছবি মা পথার দিব মেঘারিও 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 অসমীয়াৰ বাপতি সাহোন বাহুতিৰ কাৰণে এটা হাত চাব ডাঙৰকৈ সকলে গায়কৰ লগত পুৰা একদম নাচি আছে ইয়াত ঠাণ্ডা লাগিছে নেকি নাই লগা যথেষ্ট কষ্ট কৰি আছে আৰু আমি একেলগে কাম কৰিম অলৰেডি তাক এটা গান মই কথা পাতিছোঁ কৰিম বুলি আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু ঢোল হ'লে গালি পাৰিব ভাল হ'লে প্ৰশংসা কৰিব
ৰঙা ৰঙা পলা লাগিছে দেখি দেখি মছলা মৰিছে দেখি দেখি মছলা মৰিছে এনেদৰে আমাৰ বিধায়ক প্ৰগ্ৰাম চলি আছে। ইয়াত আমাৰ ভিতৰখনত ধুনীয়াকৈ লাইটিং কৰিছে। আমাৰ প্ৰগ্ৰাম চলি আছে। লাষ্ট গীত এইটো, লাষ্ট গান গাই আমাৰ প্ৰগ্ৰাম সমাপ্ত কৰিম। আজিলৈ আপোনালোকৰ পৰা মই বাই বাই দিলো। তো নেক্সট ভিডিঅ' লগ পাই আছো। তো বাই বাই।